জয় ৰাম বোলা, জয় হৰি বোলা, জয় ৰাম বোলা, ৰাইজৰ মাৰিবা নমস্কাৰ বন্ধুসকল, এয়া মটক জনগোষ্ঠীয় পৰম্পৰাগত এয়া হুঁচৰি। আজি 7 এপ্ৰিল আৰু 7 এপ্ৰিলৰ দিনা এনেদৰে জেৰাই অঞ্চলৰ 10-12খন গাঁৱে লগ হৈ 5টা খণ্ড বিভক্ত কৰিছে আৰু সেই 5টা খণ্ডত গৰখীয়া ৰাইজসকলে এইদৰে আহি আজি ইয়াত উপস্থিত হৈছে আৰু ইয়াত বিহু নোহোৱা যি পৰৱ, সেই বিহু নোহোৱা পৰৱৰ আজি আৰম্ভণি কৰিছে আৰু এনেদৰে বিহু নমাব, প্ৰায় বিজুগীয়াকৈ নমাব। আজি 3টা, 5টা, 7টা এনেকৈ কৰি আজি এক পদ গায় আৰু পাছত আকৌ 2 পদ, মানে 3 পদ হ'ব। 3 পদৰ পাছত আকৌ যদি ভাবে ইচ্ছা কৰে তেনেহ'লে 5 পদো কৰিব পাৰে আৰু তেনেকুৱা বিজুগীয়াকৈ এই বিহু নমোৱা মানে পৰৱটো চলোৱা হয়। আৰু আজি এনেদৰে একত্ৰিত হৈ জেৰাই অঞ্চল যিমানখিনি জেৰাই অঞ্চলত গাঁও আছে, গাঁওসমূহে আৰু এনেদৰে আহি জেৰাই মাজগাঁৱৰ যি কেন্দ্ৰীয় বিহুতলী, সেই কেন্দ্ৰীয় বিহুতলীত আজি আপোনালোকক দেখাবলৈ গৈ আছোঁ মই। ইয়াত এখন বেনাৰ আছে, ইয়াত লিখা আছে জেৰাই কেন্দ্ৰীয় বিহুতলী, মাজগাঁও স্থান, মাজগাঁও, দাঁতিপাৰ, পানীতোলা। আৰু ইয়াৰ আছে ডিব্ৰুগড় জিলাৰ চাবুৱা সমষ্টিৰ জেৰাই অঞ্চলৰ মাজগাঁৱত এখন অৱস্থিত এখন বিহু। বহুত পৌৰাণিক বিহু হয়, বহুত পুৰণা। ইয়াত ইতিহাস আছে এই বিহুৰ। এনেদৰে আজি একত্ৰিত হয় এই কেন্দ্ৰীয় বিহুতলীত প্ৰথম দিনা এনেদৰে বিহু নমাব। পৰৱটো চলাৰ পাছত আৰু যিখন 5খন বিহু আছে, 5টা খণ্ডত 5খন বিহু আছে, সেই 5টা মানে খণ্ডত কাইলৈৰ পৰা নমাবলৈ তেওঁলোকে সাজু হ'ব। কিন্তু এই বিহুতলীৰ পৰাই আৰম্ভণি কৰা হয়, যিহেতু এইখন কেন্দ্ৰীয় বিহু, ইয়াত স্থাপিত কৰা হৈছে কেন্দ্ৰীয় বিহু, অতীততে কৰা হৈছিল। আজিলৈকে পৰম্পৰাগত এনেদৰে মানি আছে। এই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ, অকণমান দেখুৱাবলৈ চেষ্টা কৰোঁ কেনেদৰেনো এই বিহুখন নমোৱা পৰৱটো কেনেদৰে চলোৱা হয়। ইয়াত দেখিছে ভিতৰত কেইজনমান আছে, ভিতৰত কেইজন আছে, সেই ওজা আৰু এই বাহিৰত যিখিনি আছে এইখিনি পালি। ওজাই প্ৰথম আৰম্ভ কৰে, পালিয়ে শেষ কৰে। ওজাই আৰম্ভ কৰে, পালি শেষ কৰে। ওজাই এনেকৈ ৰাউণ্ড ঘূৰি ঘূৰি বিহুখন যি পৰম্পৰাগত বিহুটো পালন কৰা হয়। আজি 7 এপ্ৰিল হয়। আজি হয়তো আপোনালোকে ভাবিব পাৰে 7 এপ্ৰিলৰ দিনাখনে এনেই হুঁচৰি মাৰিলে। একচুৱেলি বিহু নমোৱাৰ লগতে আখৰাও এটা মানে কৰা হয়। আল্টিমেটলি আখৰা বুলি ধৰি লওক, কিন্তু ইয়াত নিয়ম আছে, নীতি নিয়ম। আপোনালোকক দেখালোঁ মই এইফালে এগছি চাকি জ্বলি আছে, দেখিছোঁ ইয়াত ক'ৰবাত এই গছজোপা তলত দেখিবা গছফল বিহু। এইটো এটা ঘৰ হ'ল, দেখিছে, এইটোতে ছোৱালীবিলাকে ইয়াত বিহু মাৰে, গছতলা বিহু মাৰে। আৰু ইয়াত দেখিছে, ইয়াত এনেদৰে আদৰা হৈছে যি বিহুৰ দেও হয়, এজন বিহু দেও আহিছে, সেইটো আদৰা হয়। আৰু এই দেখিছে এনেদৰে এই গোটেই ৰাউণ্ডটো এনেদৰে কৰি ঘূৰিছে। এই গছজোপা আছে, এই গছজোপা গুৰিত এনেদৰে এক ৰাউণ্ড মাৰিব, মাৰি বিহু এই যি জেগাৰ পৰা ষ্টাৰ্ট কৰিছিলে তাত শেষ কৰিব। এইদৰে বিহুতলীখন কেনেদৰে ৰাউণ্ড কৰিছে, আদৰিছে। এতিয়া বিহু আদৰা পৰৱ হয় ইয়াত।
পোনপ্ৰথমে এই চাকিগছি জ্বলাই ইয়াত আদৰিলে আৰু সেই আদৰা যিটো পৰৱটো মই আহি নাপালোঁ, সেইকণ দেৰি হ'ল, আপোনাক দেখাবলৈ নহ'ল, অনাগত দেখাবলৈ চেষ্টা কৰিম। আৰু এই আদৰা পৰ্বটো কৰাৰ পিছত চাকি জ্বলাই যি সেৱা কৰা পৰ্বটো কৰাৰ পিছতে ইয়াত এনেদৰে একত্ৰিত হয়। এইটো বিহুৰ যিটো পদ মানে হুঁচৰি পদ ইয়াত মৰা হ'ল। আৰু হুঁচৰি পদটো পৰম্পৰাগত হয়। এই অতীতৰ পৰা যি ৰামক লৈ কৃষ্ণক লৈ ইয়াত মানে বিহু নমোৱা হয়। আৰু এই বিহুকে কয় যেতিয়া বিহু হ'ব, গৰু বিহুৰ দিনা সন্ধিয়াৰ পৰা মানুহৰ ঘৰে ঘৰে গৈ মানুহৰ পদূলিত গৈ মানুহৰ চোতালত গৈ বিহু মৰা হয় আৰু হুঁচৰি গোৱা হয় আৰু ৰাইজক আশীৰ্বাদ দিয়া প্ৰদান কৰা হয়। মটক জনগোষ্ঠীয় লোকসকলৰ এটা বিশ্বাস যে এই হুঁচৰি যদি নাহে সেই বছৰটোৰ কাৰণে তেওঁলোকৰ ভাল নহয়, আৰু যদি হুঁচৰি দল আহিব আহি আশীৰ্বাদ দিয়া হ'ব তেতিয়া বছৰটোৰ কাৰণে শুভ হয়, সেয়া মানে বিশ্বাস কৰে। সেয়া আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ পাছত আখৰাৰ কাৰণে প্ৰথমবাৰ বিহু নমোৱা পাত গালে। নমোৱা পাতটো উৰুৱাই লৈ নাহৰৰ তলি যতৰ বিহু আহিছে টেৰ বেৰ কৰি, এনেদৰে বিহুটো যোৱাৰ পাছতে এইবাৰ যি মানুহৰ চোতালত মৰা এটা পদ, এনেদৰে সিহঁতি আখৰা কৰা হৈছে ইয়াত ৰাইজে। তাকে অকণমান দেখাইছোঁ। কৃষ্ণই আহি বজাই বাঁহী পদূলিতে ৰৈ, ৰুক্মিণীয়ে আদৰেহি হাতে মালা লয়। নমস্কাৰ বন্ধুসকল, আপোনালোকক মই দেখাব বিচাৰিছোঁ মটক জনগোষ্ঠীয় পৰম্পৰাগত বিহু নমোৱাৰ যি পৰিৱেশ ইয়াত দেখাব বিচাৰিছোঁ। এয়া হৈছে ডিব্ৰুগড় জিলাৰ জেৰাই চাবুৱা সমষ্টিৰ জেৰাই গাঁৱত এনেদৰে জেৰাই মাজগাঁৱত এনেদৰে বিহু নমোৱাৰ পৰৱটো চলিছে। এয়া আজি এপ্ৰিলৰ 7 তাৰিখ হয়, এনেদৰে চলিছে। এয়াকে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। যদি কওঁতে দেখাওঁতে কিবা যদি ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে ক্ষমা কৰিব। তো এয়াই হৈছে গাঁৱৰ বিহু, খাচ নিবাস, গাঁৱৰ খাচ নিবাস বিহু। এয়া আপোনালোকক দেখাইছোঁ। ইয়াত কোনো মিছল নাই, ইয়াত কোনো ধৰি লওক মডিফাই নাই, ইয়াত আপোনাৰ আধুনিকতা তেনেকুৱা নাই। ইয়াত যি অতীতৰ পৰা যিদৰে পালন কৰা হৈছিলে আজিও এইখন গাঁৱত এনেদৰে পালন কৰা হয়। ইয়াত দেখুৱাইছোঁ আপোনালোকক। আৰু ডাঙৰ ডাঙৰ ঢোল দেখাইছোঁ আপোনালোকক। চাওক, ইয়াত দেখিছে নহয়, এই মানে যি আমাৰ সৰু ঢোলতকৈ এইটো যথেষ্ট ডাঙৰ হয়। ইয়াত গ্ৰাউণ্ড দেখিছে নাই, ইয়াত আপোনাৰ 1 ফুট চাইজৰ এটা ঢোল। এইটো গোটেইকেইটা ঢোল এইটো এটা ঢোল আপোনালোকে এনেদৰে এই গাঁওবিলাকত বা আমাৰ এই চাবুৱা যি অঞ্চলটোত এনেদৰে বিহু নমোৱা হয় আৰু এনেদৰে হুঁচৰি মানে গোৱা হয়। মানুহৰ ৰাইজৰ পদূলি বা চোতালে চোতালে এনেদৰে বিহু গোৱা হয়গৈ, আশীৰ্বাদ কৰা হয় ৰাইজক। তো আপোনালোকে ইয়ে দেখাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাওক, মাজত দেখিছেনে, মাজত আছে আপোনাৰ ওজাসকল। সেই ওজাসকলে এনেদৰে প্ৰথম লাইনটো গাই দিয়ে আৰু গোৱাৰ পাছত এই যে পালি দেখিছে, ৰাউণ্ড দেখিছে, কিনাৰে কিনাৰে আপোনাৰ পালি আছে, পালিসকলে পাছত সিহঁতি সেইখিনি আকৌ পুনৰ মানে ঘূৰাই সেইফালে যদি পুনৰ ষ্টাৰ্ট কৰাৰ লগে এইফালে পুনৰ সিহঁতি ঘূৰাই এইফালে শেষ কৰে। এনেদৰে কৰি কমেও 20 মিনিট লাগি যায় এটা পদ শেষ কৰিবৰ কাৰণে। আৰু সম্পূৰ্ণ যদি কৰিবলগীয়া হ'লে এটা পদত আপোনাৰ 12মহীয়া গীত আছে, 12মহীয়া যদি 12 মাহ আপোনাৰ চতৰ পৰা যদি গাবলগীয়া হয় আকৌ বহাগলৈকে, তেনেহ'লে 1 ঘণ্টা মানে ওপৰত লাগি যায়। এতিয়া আজি 7 এপ্ৰিল, ইয়াত আজি বিহু নমোৱা পৰৱ চলিছে। তেনেদৰে আপোনালোকে জনাব আপোনালোকৰ ফালে কেনেদৰে বিহু নমায়, জনাব আপোনালোকে কমেণ্টত। তো এয়াই ক'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু সকলোকে অসমীয়া নতুন বৰ্ষৰ লগতে বহাগ বিহুৰ, ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ধন্যবাদ।